হেল্ল' ফ্ৰেণ্ডছ, আজি পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ কিছু দৃশ্যাংশ দেখাবলৈ যত্ন কৰিম। আৰু এই উমানন্দ মন্দিৰ কাছাৰীঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। আৰু এই উমানন্দ মন্দিৰটো 1694 চনতে গদাধৰ সিংহৰ নিৰ্দেশ মৰ্মে গড়গঞা সন্দিকৈ বৰফুকনি নিৰ্মাণ কৰি উলিয়াইছিল। মন্দিৰৰ বিশেষত্ব এয়াই যে এই মন্দিৰৰ চাৰিওকাষে অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই বিৰাজ কৰি আছে। আৰু এই মন্দিৰৰ সৈতে ভগৱান শিৱ আৰু পাৰ্বতীৰ বহু কথাই জড়িত হৈ আছে। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সময় অপেক্ষাৰ অন্তত ফেৰিও আহি ঘাট পালেহি আৰু আমি যাবলৈ সম্পূৰ্ণৰূপে সাজু হ'লোঁ। আৰু আপোনালোকেও ইচ্ছা কৰিলে যাব পাৰে, কাৰণ এখন প্ৰাকৃতিকভাৱে মনোমোহা ঠাই এখন, প্ৰাকৃতিক সৌন্দৰ্যত ভৰা ঠাই এখন উপভোগ কৰাটো আমাৰ কাৰণে নিতান্ত প্ৰয়োজনীয়। আৰু যিহেতু ভ্ৰমণ কৰা স্বাস্থ্যৰ পক্ষেও ভাল বা ঠাইবোৰ উপভোগ কৰাটো আমাৰ সকলোৰে ইচ্ছা থাকে, সেয়ে আমি এই ঠাইবোৰ ভ্ৰমণ কৰিবলৈ যাব লাগে। উমানন্দ মন্দিৰৰ কথা যদি আমি ক'বলৈ যাওঁ, এই উমানন্দ মন্দিৰ সম্পৰ্কে এটা প্ৰবাদ আছে যে উমাক আনন্দ দিবৰ কাৰণে মহাদেৱে এই মন্দিৰত চিৰবিদ্যমান। আৰু আন এক প্ৰবাদ আছে যে মহাদেৱৰ ত্ৰিনয়নে কামদেৱক ভস্ম কৰিছিল। আৰু এই সমগ্ৰ পাহাৰ অঞ্চলখিনিক ভস্মাচল পাহাৰ নামেৰেও জনা যায়। আৰু বিশেষকৈ এই মন্দিৰক অৰ্থাৎ উমানন্দ মন্দিৰক পিকক আইলেণ্ড বুলিও কোৱা হয়, কাৰণ এই মন্দিৰটো আচল ময়ূৰটোৰ দৰে দেখিবলৈ, আৰু সেয়ে ইয়াক পিকক আইলেণ্ড বুলিও কোৱা হয়। আৰু এই মন্দিৰৰ গাতে আন এটা শিৱ মন্দিৰো লগ হৈ আছে। আৰু যদি চাবলৈ যাওঁ সমগ্ৰ প্ৰেক্ষাপটটো, আৰু ইয়াত দুটা মন্দিৰ দেখিবলৈ পোৱা যায়, হৰগৌৰী মন্দিৰ আৰু চন্দ্ৰশেখৰ মন্দিৰ। অৰ্থাৎ এই উমানন্দ মন্দিৰ প্ৰাকৃতিকভাৱে মনোমোহা তথা আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে এক সৌন্দৰ্যশালী ঠাইৰূপে পৰিগণিত হৈছে। আৰু বিশেষকৈ পৰ্যটকেও এই ঠাইবোৰ ভ্ৰমণ কৰিবলৈ বিভিন্ন সময়ত অহা দেখা যায়। আৰু সেয়ে এই উমানন্দ পৰ্যবেক্ষণস্থলীলৈকেও পৰিণত হৈছে। আৰু সেয়েহে আমি ভাৰতৰ প্ৰত্যেকজন দায়িত্বশীল নাগৰিকে এই উমানন্দ অৰ্থাৎ এই পৰ্যবেক্ষণৰ ঠাইবোৰ আমি সংৰক্ষণ কৰাটো নিতান্ত প্ৰয়োজনীয়। এই ঠাইবোৰত স্বচ্ছ কৰি ৰখাটো আমাৰ নিজৰ কৰ্তব্য। আহকচোন এই মন্দিৰৰ কিছু দৃশ্য উপভোগ কৰি যত্ন কৰোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক এটা কৰিব। থেংক ইউ, ধন্যবাদ।